আজি আমি যাবলৈ ওলাইছো ডিব্ৰু চৈখোৱা। এতিয়া গৈ আছো ডিব্ৰু চৈখোৱা ন। এয়া আমাৰ ড্ৰাইভাৰ Sana bahar. বাগানৰ মাজে মাজে গৈ পামগে আৰু এতিয়া এয়া গুইজান ঘাট। এতিয়া জাৰ্ণি ষ্টাৰ্ট হ'ব আৰু আমাৰ আজিৰ দিনৰ জাৰ্ণি পুৰা। গৈ থাকা গৈ থাকা গৈ থাকা। ওপৰত বহিলা এতিয়া সেইখিনি যে হাত বলা 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 একো নহয় বলা। কৃষ্ণ কৃষ্ণ বলা একো নহয়। Wah, ayo galon. তো খালি আরে আরম্ভ করিব খাই আমি মাত্র আহি পাইছি আমি খাইছে পকৰি পকৰি পৰব এবা ধন্যবাদ ব্ৰহ্মপুত্ৰৰ মাজত চাকৈ চকুৱা সেইকেইটা চাকৈ চকুৱা বামত আছে সেইখিনি সেইখিনি বামত গোটেইখিনি একেই চব একেটা পাৰ্টি এই চাকৈ চকুৱা বুলি কয় ন এইবিলাক ইংলিছত ৰাডিশেল ডাক হয় হা ৰাডিশেল ডাক Jadishal. Radishal. Huh? Radishal. Radishal. RUDD. Dark mule ko no? Dark. Ella foreign country pura ha. Ko gusi jabo matro starting ate gusi. Okay. E uribo pare niki ebilage? Mane uribo pare. Oh ebila. Etu uri ase sob. Oh. Sakoi sakwa rati belek belek ke thake eta ipne thakibo eta ipne peaceful takorte thake oto to update man digital log lagi ye ye lagale bisi
এতিয়া আমি গৈ আছো ক'ত কৈছো বনিয়ান ট্ৰি চাবলৈ ডিব্ৰু চৈখোৱা বঢ়িয়া লাগিছে বনিয়ান ট্ৰি চাবলৈ যাম এতিয়া ডিব্ৰু চৈখোৱা সেইটো সঁচাকৈ ভাল লাগে বৰ ধুনীয়া চৰাইবিলাকৰ মাত সাউন্ড থেৰাপি হৈ যায় হাইমন আৰু বন্টি সাউন্ড থেৰাপি হৈ যায় তাৰপিছত পৰিৱেশৰ লগত অকমান মিলাপ্ৰীতিটো হৈ যায় আমাৰ 3 নম্বৰত ঠিক আছে যান্ত্ৰিকতাৰ মাজত অলপ প্ৰকৃতি প্ৰেম ঐ কাকা হাই দে কিমান দূৰ আছে কিমান দূৰ যথেষ্ট আছে আৰু গৈ আছো হা দিগদাৰ নাই ন সোমাই গৈছে ইয়াত বহি বহি এতিয়া মেডিটেশ্যন কৰিবলৈ মন গৈছে ইমান ঠাণ্ডা পৰিৱেশ পানী এই জংঘলৰ পৰা গুইজান ঘাটলৈকে গোটেই পানীয়ে দেখি পাব এনেকুৱা বালি নাথাকে আৰু বেছি দিন নাই 4 মাহ আৰু 4 মাহত মানে একদম ফ্লাডৰ চিজনটো পানীটোতো এপ্ৰিলতে আহি যায় তেতিয়াহ'লে নাও চলাই পিনে কোনফালে যায় ফেৰী চৰাইবিলাক ইপাৰ যায় নেকি চৰাইবিলাক গুচি যাব চৰাইবিলাক গুচি যাব ন তেতিয়া চৰাইবিলাক হেৰিত যাব আপোনাৰ বাহিৰত যায় ক'ত যায় জানো এইবিলাক মাইগ্ৰেটৰী বাৰ্ডটো পৰিৱেশটো বিৰাট ভাল দেই ঠাণ্ডা লাগি গৈছে নৱেম্বৰ লাষ্টত আহে মাৰ্চৰ প্ৰথমতে কি কৰিছা তুমি ভিডিঅ' কৰিছা যে ভিডিঅ' কৰিছে এইটো লিহিৰি বন দাৰু গছ এতিয়াও যাব লাগিব আমি ইয়াৰ পৰা 1-1.5 কিলোমিটাৰ যাব লাগিব ন আৰু 1-1.5 কিলোমিটাৰ যাব লাগিব তাৰপিছত আমি পাই যাম এইবিলাক লিহিৰি বন বগৰী গছ হা জলকীয়া গুড়ি নিমখ জলকীয়া গুড়ি লৈ অহা কি কৰে গোটেই গছবিলাক দেৰি ল'ব গছজোপা অলপ হিলাই দিলে পৰি থাকে ন গোটেই কটাবিলাক অলপ পিছত গৈ পামগৈ আমি 1 কিলোমিটাৰ মান আৰু খোজ কাঢ়িব লাগিব তাৰপিছত গৈ পামগৈ আমি বনিয়ান ট্ৰি বনিয়ান ট্ৰিৰ বিষয়ে অলপ কওকচোন কেলে ফেমাছ বনিয়ান ট্ৰিটো বনিয়ান ট্ৰিটো গছজোপা এনেকুৱা যেতিয়াৰ পৰা ডিব্ৰু চৈখোৱা আমাৰ বিখ্যাত তেতিয়াৰ পৰা আমাৰ গছজোপা আছে গছজোপা অলপ ইউনিক মানে এনেইতো গছ কিছুমান ঢেৰ চব একেই থাকে এইজোপা গছ এনেকুৱা যে এইজোপাৰ মানে আপুনি গুৰিটোৱে বিচাৰি নাপাব আৰু এটা কথা হ'ল কি গছজোপা 6 বিঘা মাটি লৈ এজোপা গছ 6 বিঘা মাটি এজোপা গছে হয় এজোপাই গছ কিন্তু গছজোপাৰ গুৰি বিচাৰি আপুনি কেতিয়াও নাপাব তেনেকুৱা গছজোপা এইটো কেতিয়া হৈছিলে কি কথা এইবিলাক গম পায় একো নাপায় এইটো যেতিয়াৰ পৰা আমাৰ ডিব্ৰু চৈখোৱা বিখ্যাত তেতিয়াৰ পৰাই ডিব্ৰু চৈখোৱা যেতিয়াৰ পৰা আৰু হৈছে বগৰী এইখিনি আৰু কেইদিনমানত পকি যাব পুৰা এই বনিয়ান ট্ৰি পাই গ'লোহি আজি ছাতি লৈ আহিব লগা হৈছে ঘূৰি দিয়ে এফালে ছাতি লৈ এয়া বনিয়ান ট্ৰি এইবিলাক পানী হৈ যায় নহয় ন তেতিয়া কি নাৱত আহে নেকি এইবিলাক ভিডিঅ' দেখিছিলোঁ মানে মই হা ইয়াৰ শিপা কোনডাল মেইন এইজোপা
এই গছজোপা আৱৰি আছে কিমান বিঘা বুলি ক'লে আপুনি দাদা 5.5 বিঘা 6 বিঘা হ'ব এই 5.5 বিঘা 6 বিঘা ন টোটেল হ'ব এনেকুৱাই সব ইয়াৰ পৰা ডাঙৰ এজোপা আছে 30-35 বিঘা হ'ব ভৱিষ্যতে আহিলে দেখুৱা যাব বাৰু ফ্লাডৰ সিজনত আহিব তেতিয়া বটত যাব লাগে অলপ দূৰ হয় এইটো মানে খোজকাঢ়ি যোৱাটো অসম্ভৱ সেইটো বটত যাব লাগিব বটত গ'লে হেতি সুবিধা আৰু হেতু কিমান খোজকাঢ়িব নালাগে মানে হয় নেকি মানে বহুত জাতীয় অৰ্কিড আছে অৰ্কিড আছে এইবিলাক অৰ্কিড নেকি অৰ্কিড চলো অৰ্কিড ৰুবা নেকি অৰ্কিড ঘৰত এইবিলাক চোৱা অৰ্কিড এইবিলাকতো ধুনীয়া ফুল ফুলিব চাগে ন কেতিয়া ফুলা ফুলবিলাক বিহু বতৰত তেতিয়াতো ফ্লাৱাৰ হৈ থাকিব ইয়াত এতিয়া চাব মানুহে চাবলৈ আহিব কেনেকৈ তেতিয়া বৰ ধুনীয়া লাগিব এইবিলাক ফুল ফুলিলে মানে অৰ্কিডবিলাক ফুলিলে হাতী ক'ত ফুৰিছিলে ইয়াত ইয়াৰ মাজত মানে ইয়াৰ অৰিজিনটো আপুনি ৰ'বা মই এবাৰ বগা আহিছে বহুত ধুনীয়া লাগিছে দেই নহ'লে এডাল মেইনডালৰ লগত লাগি আছে এডালে লোৱা নাই এডাল লগত লাগি আছে এডালো বৰ্তি নহ'ব নি এডাল লোৱা এনেকুৱা কৰা তোমাৰ সেইটো কি বুলি বান্ধিছিলা তুমি ইয়াত গাঁঠি বান্ধিলে মনোকামনা পূৰ্ণ হয় নমস্কাৰ এটা কৰি পেলাই নমস্কাৰ এটা কৰি ইয়াত গাঁঠি বান্ধিব লাগে কিন্তু মানুহ এজনক মই সোধাৰ পিছতহে কৈছে যে মই বিশেষকৈ বান্ধি পোৱা নাই আৰু আমি যোৱা মানুহ নাবান্ধো চাকৰি ক্ষেত্ৰতে আছোহি নহ'লেতো গুচি যাম অলপ সৰু কৰি দিবা টানি পেলাই হা ঠিক এতিয়া ফটো মাৰি দিয়া ধৰি থাকা বান্ধিলা নাই ধৰি থাকা তুমি আৰু ভাইটিজনে মাৰি দিব ফটো এটা মাৰি দিয়া ভিডিঅ'তে আছে লোকেশ্যন এটা লৈ লোৱা কাইল লোকেশ্যন পাই নাই পকা পকা বগৰী গুইজান ঘাটৰ খাবলৈ বহুত ভাল টেষ্টি মাই গড চিঙা ভিতৰত খাওঁ ভালনে মজা বাৰিবা এটা খাইছোৱা মিঠা দেখিছা এইটো মোৰ টেকনিক সেই মানুহখিনিয়ে মানে কি কৰে ৰাতি একো নাপায় যে তামোল আৰু জৰ্দাৰটো খুব ভাল পায় ইমান ধুনীয়াকৈ আছে জোৰ জোৰকৈ আছে চব জোৰ
খানা ৰেডি হৈ গ'ল নেকি গুচাই দিওঁ ন এইটা খুলি চাব পাৰি নেকি খুলি চাব পাৰি খুলি চাব লাগিব কি নদীৰ মাছ নে নাই কাটলা কাটল এইটো ইয়াত আছে মাংস হেৰি ভাজি বন্ধাকবি আলু ইয়াত আছে চিকেন এতিয়া ইয়াতে নদীৰ পাৰত ন ডিব্ৰুচৈখোৱাৰ দ্বীপৰ মাজতে এতিয়া খোৱাৰ সময় হৈ গ'ল খাব লাগিব এবাৰ কি বগৰী বুটু ছিঙিছে গৈ খাইছে নেকি ক'ত তলতে বনাইছে নেকি না দে চাওচোন ক'ত বনাইছে চাওঁ ক'ত কেনেকৈ বনাইছে খানাটো ইয়াতে বনোৱাৰ ব্যৱস্থা কৰিছে ফেৰীতে চাওঁ কেনেকৈ ক'ত বনায় গেপ আছে আকৌ পানী ইয়াত মেচিন আছে ন এইটোৱে মেচিনো নেকি এইটো মেচিনটো এইটোৱে ইয়াত ধুনীয়াকৈ বনোৱা ব্যৱস্থা আছে গেছ চেছ আৰু টয়লেট কোনফালে আছে মাছ মাংস আদি কৰি পেলাই ঘৰৰ পৰা আহি ইয়াত কালি গৰম গৰম দালি ভাতটোৱে বনাওঁ কালি হাৱাত বেছি বনাব নোৱাৰে আপুনি হাৱাটো যে গেছৰ হাৱাটো মাৰি থাকে ন হাৱা মাৰিলে গেছটো বন্ধ হৈ যায় ৰাতি থকাৰ ব্যৱস্থা আছে নেকি আপোনালোকৰ ইয়াত আপোনাৰ থাকে থকা হয় কেতিয়াবা নাইট ষ্টে যেতিয়া হয় তেতিয়া ইয়াত থাকিব লগা হয় ন নাইট ষ্টে এইবিলাক আইলেণ্ডত ৰাতি টেণ্ট লগাই দিওঁ ইয়াতো হ'ব পাৰিব ইয়াততো আমি থাকো বাকী গেষ্ট আহে যে গেষ্টক আমি আইলেণ্ডৰ মাজত তেনেকৈ ৰখা হয় নেকি হেৰি লগাওঁ টেণ্ট লগাই দিওঁ 2% টেণ্ট দুজনকৈ হ'ব পৰাকৈ মানে কেইদিনৰ কাৰণে বুক কৰে তেতিয়া সেইখন দুদিনৰ কাৰণে ওৱান ডে ওৱান নাইট অ'কে পিছদিনা মৰ্ণিং মানে হয় পিছদিনা মৰ্ণিং 9টামান বজাত গুচি যাব ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি 1 ঘণ্টা ব'ট ৰাইড কৰি ইয়াত টেণ্টো এভেইলেবল আছে ন এইবিলাক টেণ্ট মানে নেকি টেণ্টবিলাক ইয়াত নাই এইবিলাক সেইখনত আছে কিমানজনলৈকে থাকে আমি 20জন 30জনৰ হেৰি কৰোঁ মানে এই আইলেণ্ডত থাকে আৰু আইলেণ্ডতে থাকে আৰু এইটো কি চুইমিং কৰিব পাৰে নেকি ইয়াত এইবিলাক যে ৰাখিছে চুইমিং কৰিব কাৰণে নেকি এইবিলাক হেৰি লাইফ বয় হয় বাই চান্স কেনিবাকে মানুহ পৰি গ'লে এইটো আমি লদি মাৰি পেলাই দিওঁ ইয়াত 30 মিটাৰ আছে 30 মিটাৰ এইটো লদি মাৰি দিওঁ এটা লাইফ বয়ত 4টা মানুহ বাচিব পাৰে ৰছীডালত ধৰি দিব লাগে পেলাই দিম নজনা মানুহ এটা সাঁতুৰিব নাযায় তেতিয়া মানুহজনক কম যে আপুনি ৰছীটো ধৰক পেলাই দিম নদী ৰছীটো আমাৰ হাতত থাকিব এখনত ধৰি জীৱনটো ৰক্ষা কৰে আৰু বাকি লাইফ বয় লাইফ জেকেটটো আছে ওকে কি মজা হৈ আছে আলোচনাৰ বিষয়টো কি নহয় নেক্সট টাইম আহিলে মানে থকাকৈ আহিব লাগে সিহঁতি থকা ব্যৱস্থা কৰি দিয়ে কিনাৰত টেণ্ট পাৰি দিয়ে তেনেকৈ থাকিব পাৰি সেইবোৰ কাৰণে থাকে আকৌ বালি চাপৰিতে মানে সিহঁতি ৰখাই দিব আৰু ৰাতি দিনটো ফুৰাব ৰাতিটো তাৰপিছত ৰাতিটো থাকিব পাৰিব খাই দেখ এইটো ভাতটো খাই এতিয়া ৰাউণ্ডটো ডাঙৰ হ'ব আৰু
ডলফিন অলপ বিচাৰিব লাগে মানে 99% মই যে কৈছিলো শিওৰ 2-3টা জায়গা 1% আমি দেখিলো আমি কোৱা নাযায় কিন্তু চেষ্টাটো পুৰা কৰিম এয়া আহি গ'ল মাছ ঘৰৰ পৰাই আহে ইয়াত দালি ভাত পকৰি এইবিলাক বস্তুবিলাক আমি ইয়াতে আচ্ছা বাকী মাছ মাংস এইবিলাক চব ঘৰৰ পৰাই আহে হৈ যাব লাগিলে বিচাৰি এতিয়া আমি ক'ত গৈছো ডলফিন চাবলৈ ন কোনি নাই ওলা ভালকে এতিয়া ফটো সিজন পৰ্ব আৰম্ভ হৈছে কেমেৰামেন ফটো পৰ্ব সিজন মইতো কিমান ফটো মাৰো ফটো পৰ্ব কেমেৰামেনে এংগল মিলাই আছে ভিডিঅ' কৰিব লাগে ভিডিঅ' মোৰ ইয়াত হৈ আছে ভিডিঅ' ৰেকৰ্ডিং ভিডিঅ' হৈ আছে ৰেকৰ্ডিং হৈ আছে ভিডিঅ' ঘূৰিব এই ভিডিঅ' কৰিব চাব দেই এই ৰাইজে চাব ভিডিঅ' কেনেকৈ কৰে ওকে এতিয়া আমি নামিবলৈ হৈ গ'লে ঘাট পাই গ'লোহি এতিয়া নামিবলৈ হৈ গ'লো এতিয়া আমি ঘূৰা ঘূৰি যাম আৰু ধুনীয়াকে বৰ ধুনীয়া লাগিলে ট্ৰিপটো এটা মানে well spent with তোমাকে ক'ব লাগিব নামটো কৈ দিয়া নাম্বাৰটো তলত দি দিবি কাৰ্ডখন মেনশ্যন কৰি দিব হৈ যাব কাৰ্ডখন মেনশ্যন কৰি দিব এইখন কাৰ্ড আছে নাম্বাৰটো তলত লিখি দিবি
সুজিত দাস কোঅৰ্ডিনেটৰ ইয়াত আছে মা লক্ষ্মী বোট ঠিক আছে মই ইয়াত নাম্বাৰটো কণ্টেক্ট নাম্বাৰ দি দিম কণ্টেক্ট কৰিলে ডাইৰেক্ট চব পুৰাই দিব ন আপোনালোকে ঠিক আছে